হাই গাইজ, ৱেলকাম বেক টু মাই চেনেল। আশা কৰিছোঁ আপোনালোকে সকলো ভালে আছে আৰু ময়ো ভালে আছোঁ। আপোনালোকে মোৰ টাইটেল আৰু থাম্বনেল চাই গম পাইছে মই আপোনালোকক কি দেখাবলৈ বিচাৰিছোঁ। আজি মোৰ ভতিজাটোৱে অকণমান নদীৰ পাৰত গৈ আছে। তাই দেখিছেনে কিমান ধুনীয়াকৈ ৰখি প'জ দিছে। তাৰে চুন্নত বিয়া হয়, তাক চুন্নত কৰাইছে। তাৰ ৰিচেপশ্যন পাৰ্টি আছে আজি। আৰু এই নদীৰ পাৰত দৌৰি দৌৰি গৈ আছে তাৰ পাপাক মাতিবলৈ। দেখিছেনে উজত খাই পৰিব লৈছিলে। পাপাক বিচাৰি আছে, তাৰ পাপাক কিমান বিচাৰিয়ে পোৱা নাই। ৰ'দ বহুত ৰ'দ দিছে আৰু এইপিনে বিচাৰি আছে। বাপেৰক দেখা পাইছে চাগে, দেখা পাইছে। এতিয়া বাপেকৰ ওচৰত গৈ আছে বাপেৰক মাতিবলৈ। এয়া গুচি গৈ আছে তাৰ পাপাৰ ওচৰত, তাৰ পাপাক মাতিবলৈ। এতিয়া লাহেকৈ ভয়ে 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 তাৰ পাপাক মাতি আছে। তাৰ পাপাকে নদীৰ কিনাৰত আহি শুই আছে, দেখা পাইছে। আৰু এইয়া এতিয়া বাপেক পিতেক দুটাই মিলি নদী সেইপিনে গছ গছনি চাবলৈ গৈ আছে। আৰু এইয়া ধুনীয়াকৈ দেখাই আছে পানী, গছ, এইপিনে বৰ্ড আছে, বৰ্ড দেখাই আছে। আৰু ইমান মৰম দেখিছেনে। এয়া কিমান ধুনীয়াকৈ এটা চুমা খাইছে তাৰ পাপাক, আৰু পাপায়ো চুমা খাইছে বেটাক ন। আৰু ময়ো এটা চুমা খাই দিছোঁ মোৰ ল'ৰাক। এতিয়া পাপাকৰ ওচৰত উঠি নদীৰ পাৰৰ পৰা আহি আছে ওপৰলৈ, টানলৈ আহি আছে। তলত